আমি যাব ওলাইছোঁ ডেজাৰ্ট চাফাৰী। দুবাৰ তিনিবাৰ ড্ৰেছ চেঞ্জেই কৰিলোঁ, মোক এইটো নালাগে এইটো নালাগে এইটো নালাগে এনেকৈ কৈ আছে। চ' চেঞ্জ কৰি 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 ফাইনেলি মই এইটো ড্ৰেছ পিন্ধিলোঁ। আজি পূৰা ৰেডি হৈ লৈছে। এবাৰ এইফালে চাই দিয়া। এই চাল লাগিছে দেই। আমি আহি পালোঁ। আমি অনলাইন বুকিং কৰিছিলোঁ আৰু ইয়াতে তেওঁলোকৰ গাড়ী ৰখি আছে, লেণ্ড ক্ৰুজাৰ আহি ৰখি আছে। আমি ইয়াতে যাব লাগিব, তাৰপিছত আমাৰ ৰাইডটো ষ্টাৰ্ট হ'ব। Oh my god. बहुत मजा लगता है। গাড়ীৰ পৰা নামিয়ে আমি দুজনে টাৰ্বান বান্ধি ল'লোঁ। 25 দিৰহাম লৈছে দুজনৰ। এনেকৈ এণ্ট্ৰেঞ্চ। ইয়াৰ পেকেজবোৰত কেমেল ৰাইডিং, হেনা পেইণ্টিং, বাৰ্বিকিউ ডিনাৰ আৰু স্নেক্স এইবোৰ ইনক্লুড হৈ আছে। জীপ চাফাৰী কৰি এতিয়া হেনা পেইণ্টিং কৰিম। আমি ষ্টাৰ্ট নাই হোৱা চাগে। Arabic costume. Arabic costume हो गया। फोटोशॉप वो सब কৰিব পাৰি ইয়াতে। কিবা টেষ্টি টেষ্টি খানা খাব পাম যেন ভাবিছোঁ। मैंने लिया कि दिशा फ्री আৰু ল'ব পাৰি। ইয়াতে এনেকৈ বহিব পাৰোঁ। ইয়াতে আমাৰ পেকেজত ইয়াতে ৰাতি বেলি ডেন্স হ'ব আৰু ওপৰত VIP এক্সট্ৰাকৈ আৰু আমাৰ পেকেজৰ পৰা এক্সট্ৰাকৈ পাৰ পাৰ্চন 100 দিৰহামকৈ ল'ব বুলি কৈছে। তাতে নবহোঁ, আমি ইয়াতেই বহি দিম। ইয়াত দোকানবোৰ আছে, ইচ্ছা কৰিলে আমি কিবা কিবি কিনি খাবও পাৰোঁ। যিটো স্নেক্সৰ কাউণ্টাৰ খোলাই নাছিলে, আমি দোকানৰ পৰা কিনি খালোঁ। চিঙৰা আৰু ফ্ৰেঞ্চ ফ্ৰাইজ অলপমান লৈ ল'লোঁ। চাহ খাবৰ কাৰণে আমাৰ লাইন চাব নেকি এতিয়া? এটা জেলৰ লাইন। এই ইমান দীঘল লাইন আৰু পিছপিনে আছে। মোৰ ফাৰ্ষ্ট টাইম এইটো চাহৰ কাৰণে মই ইমান দীঘলীয়া লাইন ধৰি আছোঁ। নৰ্মেলি এনেকৈ দীঘল লাইন চাহ নাপায়। তাৰপিছত আমি বাৰ্বিকিউ খাবৰ কাৰণেও ইমান লাইন ধৰিব লাগিব। ইফালে স্নেক্স আৰু বাৰ্বিকিউ ৰেডি হৈ আছিলে ইভিনিঙৰ বাবে। চকু দেখা পাইছে, চকু কি অৱস্থা হৈছে ছোৱালীক দেখা পাই। এইবোৰৰ মাজে মাজে বাৰ্বিকিউ ডিনাৰো ষ্টাৰ্ট হৈ গৈছিলে। সেইবাবে অলপো সময় ৱেষ্ট নকৰি মইতো গুচি গ'লোঁ বাৰ্বিকিউ ডিনাৰ খাবলৈ। বহুত লাইনৰ মূৰত ধুনীয়া খানা পাইছোঁ। খানা বহুত বেছি টেষ্টি আছিলে আৰু চব এভেইলেবল আছিলে। যি মন তাকে খাব পাৰি। হৈ গ'ল গোটেইখিনি খোৱা লোৱা। এতিয়া আমি যাব লাগে, যাবৰ কাৰণে ছেইম এগেইন লাইন ধৰিব লগা হৈছে আকৌ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। থেংক ইউ, বাই বাই।